কৃষ্ণ প্ৰভু মোৰ জয়া এখন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মাহী ঘৰলৈ যাওঁ বাগানৰ মাজে মাজে, যিহেতু আমাৰ আপাৰ আছাম হয়। আপাৰ আছাম প্ৰত্যেক ঘৰে ঘৰে বাগান আছে বুলি ক'লেও বেয়া নহয়। বাগানৰ মাজে মাজে গৈ মেলি আমাৰ পিছফালে মাহী ঘৰ আছে, মাহী ঘৰলৈ যাওঁ। চাওঁ সন্ধিয়াও হ'ল, কি কৰোঁ। এয়া বাগানবোৰ অলপ চলপ বেছি নহয় আৰু বাগান ইমান নাই বেলেগৰ লেখীয়া। বেলেগতো বহুত ভালেমান বাগান আছে, আমাৰ ইমান নাই। এয়া দেখিছে ইমানটোৱে, কিন্তু কি কৰিব অলপ চলপ ইয়াত কিবা লগাম বুলি কিনে আমাৰ দাদাই কোৰ মাৰিছিলে। কি দিব আৰু ক'ব পৰা নাই। কিবা লাই মূলা কিবা কিবি দিম বুলি কিনে। এইবোৰ পুখুৰীবোৰ ডাঙৰ ডাঙৰ পুখুৰী আছে ওচৰত। ইয়াত আগত ইটা ভাটা খুলিছিলে, ইটা ভাটা খোলাৰ কাৰণে পুখুৰী। এই ৰাস্তা দেখিছে হাবি, জোকো থাকিব পাৰে দেই, ক'ব নোৱাৰি। এইজোপা গছ আপোনালোকৰ সেইপিনে আছেনে নাই? এইজোপা ছজিনা বুলি কয় আমাৰ ইয়াত। আপোনালোকৰ সেইপিনে আছে নে নাই, খায় নে নাখায়? ইয়াত যে ৰছী লিখা দীঘল দীঘল, ইয়াত মানে চব্জি বনাই খায় আৰু সেইটো ভিটামিন বুলি কয়। ইয়াৰ ৰ'ব আকৌ দেখাইছো, এইজোপা চুপ। আপোনালোকৰ সেইপিনে আছে নেকি চাব, আছে যদি ক'ব। আমাৰ এইপিনে প্ৰায় এই গছজোপা পাতো খায় দাইল লগত দি, আৰু যিখিনি ৰছী লিখা হয় সেইটো আপোনাৰ এই বহাগৰ ওচৰত বিক্ৰী হয়। মানে ভালেমান টকাৰ সেইটো দাম কেজি, 200 টকা 230 টকা এনেকুৱা কেজি। এয়া দেখিছে আমাৰ মাহী ঘৰ, এইটো আহি পামহি এতিয়া। বহুত দিগদাৰ অ, বহুত দিগদাৰ। বাকী সকলোৰে ভাল। ঘৰৰ পৰা আহোঁতে মটৰ অলপ খাওঁ বুলি ভাবিলোঁ। এই প্লেটত দেখো, এইটো প্লেটত দে, তাত দিলে কেনেকুৱা খাম মই? সেইটো কাৰণে এই প্লেটকেইটা ল'ব লাগিছে, নহ'লে দাঙি নিলে পৰিব নাই। এই প্লেটত ল'ম বুলি ক'লে দেখিছে নে কি কৰিছে। ইয়াত শেষে হ'ব হ'ল, খাই যদি আহিব দেই আমাৰ ইয়াত। কি কি আছে এটা? বুট, এয়া আণ্ডা, একদম মজাকে ধুই মেলি কিনে একদম চাখনা চাখনা লগাই ভিডিঅ' কৰিব কি কি পাইছ খাবলৈ? পকৰি দেখিছে না, মানুহ খাচা খচ ভৰি আছে মানুহ। চুচি বাচি আৰু কি কি আছে দিবলৈ? পিঁয়াজ আছে আৰু চাটনি আছে। কি চাটনি হয়? এইটো হংকঙৰ স্পেচিয়েল চাটনি। এইটো বুট জলকীয়া আৰু ব্ৰেড চপ আছে নাই? ব্ৰেড চপ এটা লাগিছে। ব্ৰেড চপ নাই আজি, আলু চপ আছে। আলু চপ এটা পিঁয়াজি আছে। এইটো আপোনাৰ চাট মছলা। ব্ৰেড চপ দিম নে হেৰি দিম? আলু চপ, ব্ৰেড চপ, আলু চপ। বাকী চব চেলিং ঠিকে আছে ন? ঠিকে আছে, আলু চপ দিম। কিমান মান ডেইলি প্ৰফিট হয়? ডেইলি আপোনাৰ মটৰ ৰেডি হ'ল ন?
তেতিয়া মই যাব পাৰোঁ। যাব পাৰে, পইচা দি যাওক। আজিকালি তৰকাৰী কি বনাইছে চাওঁচোন। আজি কি আঞ্জা আছে খাবলৈ। ইয়াত দেখিছে ভোল চব্জি আৰু লগত ইয়াত দেখিছে নাই মাছ, শুকান মাছ আৰু আলু আছে। খাই বেয়া নালাগিব অৱশ্যে, খাই ভালেই লাগিব। এতিয়া ভাত ৰেডি হৈ গ'ল। এয়া দেখিছে ভাত ৰেডি। চব্জি হৈ গ'ল, এতিয়া বন্ধ কৰিব লাগিব। বন্ধ কৰি দিওঁ গেছ।